অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৰা চাউলৰ মাখা চিৰা বনাম। আমি মাখা চিৰা বুলি কওঁ। তেনেহ'লে চাব ভিডিঅ'টি আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লগতে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। মই প্ৰথমতে বৰা চাউলখিনি পানীত তিয়াই তাৰপিছত উঠাই দিছোঁ, উঠাই অলপ শুকাব দিছোঁ আৰু এতিয়া মই কেৰাহীত ভাজিছোঁ। এইদৰে ভাজি তাৰপিছত উৰালত দিম। বৰা চাউলৰ মাখা চিৰা বনাবলৈ খুবেই সহজ আৰু খায়ো ভাল লাগে। এয়া আছিল মোৰ আজিৰ ভিডিঅ'। ধন্যবাদ।